নমস্কাৰ। শ্ৰীকৃষ্ণায় নমো নমঃ। হে ভক্তপ্ৰাণ বান্ধৱসকল, পোনপ্ৰথমে পৰম পুৰুষ শ্ৰীহৰিক সেৱা জনাই আপোনালোক সকলোকে আমাৰ এই A to Z অসমীয়া চেনেলটোলৈ আদৰণি জনাইছোঁ। আমি মোহমতী পংগু হৈ পৰ্বত বগাবলৈ যোৱাৰ দৰে ক্ষুদ্ৰ ব্ৰহ্ম হৈ পৰম ব্ৰহ্মৰ গুণ নাম বৰ্ণনা কৰিবলৈ আহিছোঁ। ইয়াত অজানিতে কিবা ভুল ত্ৰুটি দেখা পালে কমেণ্ট বক্সত জনাব আৰু ভাল পালে লাইক ছাবস্ক্ৰাইব কৰি আমাক উৎসাহ যোগাব বুলি আশা কৰিলোঁ। নমস্কাৰ। আজি আপোনালোকৰ আগলৈ লৈ আহিছোঁ পুৰাণৰ এটি কাহিনী, হনুমানৰ জন্ম ৰহস্য। জয় বজৰংবলী। ভগৱান হনুমানৰ অনেক নাম, তাৰে ভিতৰত তেওঁক সকলোৱে বায়ুপুত্ৰ বুলি কয়। মৰুত অৰ্থাৎ বায়ু, বায়ুৰ পৰা সৃষ্টি হোৱাৰ বাবে তেওঁক মাৰুতি নামেৰে বহু শাস্ত্ৰত উল্লেখ কৰিছে। পুৰাণৰ কথা অনুযায়ী হনুমানৰ মাতৃ অঞ্জনা দেৱীৰ কোনো সন্ততি নাছিল। এদিন তেওঁ ব্ৰহ্মৰ্ষি মাতংগ মুনিক লগ পাই সেৱা জনালে আৰু মনৰ কথা বিৱৰি ক'লে। মাতংগ ঋষিয়ে অঞ্জনাক আশীৰ্বাদ দি ক'লে, মানস সৰোবৰৰ পূব দিশে এখন নৰসিংহ আশ্ৰম আছে। তাৰে দক্ষিণ দিশত নাৰায়ণ পৰ্বতত স্বামী তীৰ্থ আছে। তাতে স্নান কৰি 12 বছৰ উপবাসে থাকি তপস্যা কৰিব লাগিব, তেতিয়াহে তোমাৰ পুত্ৰশোক দূৰ হ'ব। তাকে শুনি দেৱী অঞ্জনাই মাতংগ ঋষি আৰু স্বামী কেশীক সেৱা জনাই আজ্ঞা ল'লে আৰু 12 বছৰ দিন কেৱল বায়ু ভক্ষণ কৰি তপস্যা কৰিলে। অঞ্জনাৰ তপস্যাত সন্তুষ্ট হৈ বায়ুদেৱে বৰদান দিলে আৰু সেয়েহে চ'ত মাহৰ শুক্ল পূৰ্ণিমাত অঞ্জনাৰ গৰ্ভত হনুমানৰ জন্ম হয়। বন্ধুসকল, ভগৱান শিৱই আহি বায়ুৰ দ্বাৰা অঞ্জনাৰ গৰ্ভত কি কাৰণে হনুমান ৰূপে জন্ম ল'ব লগা হ'ল, এই বিষয়ে আমি অহা খণ্ডত আলোচনা কৰিম। ধন্যবাদ।